हेलो एवरीवन আজি যেহেতু বৃহস্পতিবাৰ আমাৰ ঘৰ নিৰামিষ চলে সেয়ে আজি পিয়াজ নহৰুবিহীন সম্পূৰ্ণ নিৰামিষ থালি এখন আগবঢ়ালোঁ পোস্ত মগজ কাজু জলকীয়া আৰু আদাৰ এটা পেষ্ট বনাই ললোঁ আনফালে দাদা এজনে ভালেখিনি গাখীৰ লৈ আনিছিলে ভাবিলোঁ গাখীৰতকৈ লৰাহতে যেহেতু পনীৰ খাই ভাল পায় সেইবাবে গাখীৰখিনি ফটাই অকমান পনীৰো উলিয়াই ললোঁ একেবাৰে সিম্পলকৈ বনাইছোঁ ইয়াতে গুড়ি মছলা আটাইখিনি দিছোঁ পোস্তৰ পেষ্টটো দিছোঁ এটা বিলাহী মিহি মিহিকৈ কাটি দিলোঁ এতিয়া পনীৰখিনি দি দিলোঁ সকলোৰে পছন্দৰ এবিধকৈ বনাওঁতে ভালেকেইবিধে ব্যঞ্জন বনোৱা হ'ল আজি কি বনালোঁ দেখুৱাওঁ আহকচোন এয়া পনীৰ পোস্তৰে বনাইছোঁ বেঙেনা ফ্ৰাই লাবৰা ভাজি এখন বন্ধাকবি আলু ভাজি লগতে মুগৰ লগত লাই শাকৰ পাতেৰে বৰ বনালোঁ আৰু মুগু দাইল অমিতা দিয়া এনেদৰে আজি দুপৰীয়া সাজ আগবঢ়ালোঁ কেনেকুৱা লাগিছে আপোনালোকৰো জনাব আজিলৈ আহিছোঁ